हेलो बंधुসকল और बान्धवीসকল, आज আপোনালোকক দেখাবলৈ লৈছোঁ আমাৰ নগাঁও নেহুৰীবালি বিহুৰ লগত আকৌ বাণিজ্য মেলাও হ'ব। মই বাণিজ্য মেলাৰ কালি বেনাৰটো দেখা নাই, আজি বাণিজ্য মেলাৰো বেনাৰটো দেখা পাইছোঁ। বাণিজ্য মেলা আৰু বিহু একেলগত হ'ব। আপোনালোকক গোটেইখিনি দেখাই আছোঁ, আপোনালোকে মনোযোগ সহকাৰে ভিডিঅ'টো চাই থাকক। মই ভিডিঅ'টো এতিয়া আপোনালোকে দেখাই পাইছে, ইয়াত খেলা চলি আছে, ল'ৰাবিলাক খেলি আছে, বেট বল খেলি আছে। এতিয়া আপোনালোকক দেখাই আছোঁ আমাৰ নগাঁও নেহুৰীবালি বিহু হ'ব 14 তাৰিখৰ পৰা 14, 15, 16, 17, 18, 19 পৰ্যন্ত ইয়াত বিহু হ'ব। আকৌ ইয়াত বাণিজ্য মেলাও হ'ব। আপোনালোকক মই গোটেইখিনি দেখাই আছোঁ। বেনাৰটো এতিয়া আপোনালোকক দেখুৱাম, বিহুৰ বেনাৰটো। এয়া আপোনালোকে দেখাই পাইছে বিহুৰ বেনাৰটো। ভোগালী বিহু উৎসৱ এয়া 14, 15, 16, 17, 18, 19 পৰ্যন্ত ইয়াত বিহু হ'ব। এনে খেলা চলি আছে, ল'ৰাবিলাক খেলি আছে, কাৰণ আজি ছানডে হয়, আজি স্কুল কলেজ বন্ধ আছে, এইটো কাৰণে ইয়াত খেলি আছে। আপোনালোকক এতিয়া মই দেখুৱাম বাণিজ্য মেলাৰ বেনাৰটো। আপোনালোকে ভিডিঅ'টো চাই থাকক। কালি মই বেনাৰটো দেখা নাই, বাণিজ্য মেলাৰ বেনাৰটো। আজি মই বাণিজ্য মেলাৰো বেনাৰটো দেখা পালোঁ। আপোনালোকক বাণিজ্য মেলাৰ বেনাৰটো দেখাই আছোঁ, আপোনালোকে চাই থাকক। এয়া আপোনালোকে ভিডিঅ'ৰ মাজত দেখাই পাইছে বাণিজ্য মেলাৰ বেনাৰ। 14ৰ পৰা 19 জানুৱাৰী পৰ্যন্ত বাণিজ্য মেলা হ'ব, বিহু হ'ব, বাণিজ্য মেলাও হ'ব। ইয়াত বহুত ভাল লাগিব, বিহু আৰু বাণিজ্য মেলা একেলগত হ'ব, বহুত মানুহ হ'ব, ইয়াত ভাল লাগিব। এই চকৰিবিলাক খোলা নাই, আগতে এটা মেলা হৈছিলে, চকৰিবিলাক এতিয়ালৈকে খোলা নাই, একেলগত এতিয়া মেলা আৰু এটা আহি গ'ল, বাণিজ্য মেলা। আপোনালোকে দেখাই পাইছে। এতিয়া আপোনালোকক দেখুৱাম যে বিহুৰ আয়োজন কৰিছে। আপোনালোকক বিহুৰ আয়োজনখিনি দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। আগতে মেলাৰ দোকানপাটবিলাক খোলা নাই, কাৰণ আকৌ মেলা হ'ব, এইটো কাৰণে দোকানপাটবিলাক খোলা নাই। দোকানপাটবিলাক বনাই থৈ দিছে, কাৰণ খুলি লাভ নাই, আকৌ মেলা হ'বই, সেইটো কাৰণে খোলা নাই। এই আপোনালোকে দেখাই পাইছে ভিডিঅ'ৰ মাজত বিহুৰ আয়োজন চলি আছে। এয়া চাই লওক, খুব ধুনীয়াকৈ বনাই আছে, খুব ধুনীয়া লাগিছে চাই পেলাই। কমপ্লিট হ'লে আৰু ভাল লাগিব। এয়া চাই লওক। আপোনালোকক মই ভিডিঅ'ৰ মাজত গোটেইখিনি দেখাব পাৰিছোঁ, বাণিজ্য মেলাৰ আয়োজন আৰু বিহুৰ আয়োজন আপোনালোকক গোটেইখিনি দেখাব পাৰিছোঁ। মোৰ ভিডিঅ'টো আপোনালোকে যিমান পাৰে ইমান শ্বেয়াৰ কৰক। মোৰ ভিডিঅ'টো ভাল লাগিলে অৱশ্যই লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে পাহৰি নাযাব। ছাবস্ক্ৰাইব চবৰ আগতে মোৰ ভিডিঅ'